হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে ন? ময়ো ভালে আছোঁ। আজি হ'ল ৰবিবাৰৰ ৰাতিপুৱাটো আৰম্ভ কৰিছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ৰাতিপুৱাৰ কাম কাজবিলাক শেষ কৰিলোঁ। এতিয়া ৰাতিপুৱা কিবা এটা খাই লওঁ। 8:30 বাজিছে। আজি ভাবিছোঁ বৰা চাউল খাম। বৰা চাউল বনাইছোঁ মই। বৰা চাউল বনোৱাটো তেনেকৈ দেখুওৱা নাই, সকলোৱে জানেই ন। কুকাৰত পানীৰ লগত বইল হ'ব দিছোঁ। অলপমান তেলত আগতীয়াকৈ ভাজি লৈছোঁ। কিছুমানে ভাজি নোলোৱাকৈ বনায়। তাৰপিছত বৰা চাউলখিনি খাই লওঁ। খোৱাৰ পিছত আপোনালোকক এটা বেলেগ ৰেচিপি দেখুৱাই আছোঁ। এনেকৈ কোমল চাউলখিনি ৰেডি কৰি লৈছোঁ। গাখীৰ লৈছোঁ আৰু চেনি লৈছোঁ ওপৰত। ইয়াতে গুড় আৰু দৈ হ'লে খাবলৈ বেছি সোৱাদ হয়, কিন্তু মোৰ ওচৰত দুইবিধে নাই। একো নহয়, এনেকৈ কাম চলি যাব। ঘৰৰে গৰুৰ গাখীৰ লৈছোঁ আৰু চেনি অকণমান লৈছোঁ। বহুত ভাল লাগে খাবলৈ। এইখিনি খাই লওঁ, ইয়াৰ পিছত লগ পাই আছোঁ। হেই গাইজ, কাম বন শেষ কৰি এতিয়া পাকঘৰলৈ আহি গ'লোঁ। এতিয়া মই আপোনালোকক এটা ৰেচিপি দেখুৱাম। ৰেচিপিটো চিম্পুল হয়, আপোনালোকে জানে কিজানি। ভেদাইলতা, নৰসিংহ, আদাৰ পাত এনেকৈ কিবা কিবি মিক্স কৰি মাছ বনাম। কেনেকৈ বনাম চাই থাকিব। এইখিনি চাব, ইয়াতে আছে নৰসিংহৰ মানিমুনিৰ পাত, তাৰপিছত ভেদাইলতাৰ পাত আছে তলত কেইটামান, ভেদাইলতাৰ পাত আছে। তাৰপিছত আদা গছৰ কুমলীয়া পাত আছে কেইটামান, নহৰু আছে, জলকীয়া এটা লৈছোঁ। তাৰপিছত ইয়াতে এইডাল হ'ল কচুৰ ঠাৰি। এইডাল কচু আমাৰ ফালে কয় গনচানা বুলি। কিছুমানে বেলেগ বেলেগ নামেৰেও কয়। আপোনালোকৰ ফালে কি নাম কয় জনাবচোন। ইয়াৰ ঠাৰিটো ধুনীয়া গোন্ধ, মাছেৰে খাই ভাল লাগে আৰু এনে মচুৰ দাইলৰ লগত চাটনি বনাই খায়ো ভাল লাগে। ইয়াৰ ঠাৰিটো দিম মই। কুমলীয়া গোটেইখিনি বস্তু এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। তাৰপিছত মই বনাই আছোঁ চাব। এইফালে মাছ ফ্ৰাই হৈ আছে। এইখিনি বেছি নহয়, 3 পিচ বা 4 পিচ মাছ বনাম মই, চাই থাকিব। এইখিনি পেষ্ট বনাই ল'লোঁ মিক্সিত। এনেকৈ পানীৰে গুলি লৈছোঁ। এইখিনিয়ে পানী, আৰু পিছত পানী নিদিওঁ মই। ইয়াতে থুপথুপীয়া কৰি মাত্ৰ 3 পিচ মাছেৰে বনাম, বেছি মাছো নাই। চাই দেখিছে, ইয়াতে মাছ ভজা তেল আছে কেৰাহীত। ইয়াতে ডাইৰেক্ট মই ভেদাইলতা নৰসিংহৰ পেষ্টখিনি দি দিম। ইয়াতে মই হালধি অকণমান আৰু নিমখ অকণমান এড কৰিম। বাকী একো মছলা দিব নালাগে ইয়াতে। হালধি অকণমান দিলেই হয় হালধিটো, কিয়নো এইখিনি এনেই গ্ৰীণ বস্তু, নিদিলেও কথা নাই। অকণমান দি দিছোঁ। নিমখ মাছ ভজা তেলতে আছিলেই, ইয়াতে নিমখো মই এতিয়া অকণমানেই দি দিম। পিছত যদি লাগে দি দিম। এতিয়া অলপ উতলিব দিম। উতল অহাত মাছখিনি দি দিম, তাৰপিছত হৈ যাব। এতিয়া ঢাকনিখন গুচাই দিম। এইখিনি চাওক, ইমান ধুনীয়াকৈ উতলিছে। ইয়াতে মাছ 3 পিচ দি দিম মই। 1 পিচ, 2 পিচ, 3 পিচ। গোন্ধটো কিন্তু বহুত ধুনীয়া আহিছে দেই। এতিয়া আৰু 5 মিনিট সময় উতলাৰ পিছত এইখিনি নমাই থ'ম, হৈ যাব ৰেডি। চাওক, 5 মিনিট পিছত এইখিনি ধুনীয়া আৰু অলপমান গোটা হৈ আহিছে। এতিয়া এইখিনি নমাই থ'ব পাৰিম আৰু মই। হৈ গৈছে। ভেদাইলতা, নৰসিংহ, গনচানা, আদাৰ পাত চব মিক্স কৰা। বহুত ভাল দেই, স্বাস্থ্যৰ কাৰণে একদম উপকাৰী। এই আঞ্জাখন পাৰিলে মাজে মাজে খাবচোন আপোনালোকে, যদিহে ওচৰে পাঁজৰে পোৱা যায় এইবিলাক। এয়া ৰেডি হৈ গ'ল। ভেদাইলতা, নৰসিংহ সকলোবোৰ মিহলি মাছৰ জোল। যদি ভাত আঞ্জা সকলোবোৰ ৰেডি হৈ গ'ল, খাম এতিয়া। খোৱাৰ আগতে মই আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ বলক। আমাৰ ওচৰৰে আইতা এগৰাকীয়ে ইমান ধুনীয়া বস্তু এটা বনাইছে। আপোনালোকক নেদেখাকৈ মই কেনেকৈ থাকিম, বলকচোন চাই লওক। এয়া চাওক, কি ধুনীয়া চৌকা দেখিছে। এনেকুৱা গেছে মানে একো কাম নিদিয়ে। এনেকুৱা চৌকা ঘৰত থাকিলে, এই চৌকা গেছৰ লগত গেছে এবাৰ ফেৰ মাৰিব নোৱাৰে। কি ধুনীয়া দেখিছে চাওক, কি ধুনীয়া। আমাৰ আইতা এজনীয়ে বনাইছে। আইতা কিহেৰে বনাইছে, আইতাক সুধিলোঁ ৰ'ব। আইতা কওকচোন, কিহেৰে বনাইছে? গোবৰ মাটি আৰু মিহল কৰি বনাই দিছে। গোবৰ মাটিয়ে ইয়াত আৰু একো নাই। বা ইটা নাই? নাই, ইটা চিটা একো নাই। এইটো বহুত দিন থাকে ন? যিমান যত্ন কৰি ৰাখবো। এইটো ধুনীয়াকৈ বনাব পাৰি আৰু, চিন্তা নাই, ভাঙি নাযায় আৰু। ঠিক আছে, নিজৰ কথা, নিজৰ ব্যৱহাৰৰ লগত কথা আৰু। ঠিক আছে দিয়ক, ধন্যবাদ।